নমস্কাৰ, ৰাতিপুৱাৰ খবৰটো ৰাজ্যবাহীভাৱে ভাল খবৰ। আপোনাৰ ঘৰত যদি শিক্ষিত মহিলা আছে তেনেহলে এই খবৰটো আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। আজি হল 13 জানুৱাৰী। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ যুগুত হৈছে আৰু এনেবোৰ খবৰ নিতৌ পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকে লাইক কৰি উৎসাহিত কৰিব। আজি পাপৰ পৰা মুক্ত হবলৈ 10 লাখ অধিক মুছলমান কৰিব দোৱা। আপুনিও শৰীক হ'ব পাৰিব এই দোৱাত। পাপৰ অনিশ্চিত কৰিবলৈ আল্লাহৰ দৰবাৰত 10 লাখ মুছলমানে একেলগে কৰিব দোৱা। আল্লাহৰ ৰহমত পাবলৈ আখিৰি মুনাজাত কৰিব লাখ লাখ মুছলমান ধৰ্মলোকে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আজি আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব লাখ লাখ মুছলমানে। পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ আল্লাহৰ দৰবাৰত লাখ লাখ মুছলমান। মাত্ৰ কেইমানখনৰ পিছতেই 10 লাখ অধিক মুছলমানে কৰিব একেলগে দোৱা। বিশাল পেণ্ডেলৰ পিছতো ঠাইৰ অভাৱ হৈ পৰিছে এই মাহফিলত। বৰপেটাৰ নলীগাঁৱত বিশাল ইজতেমালৈ আহিল লাখ লাখ মুছলমান। আজি পুৱাই 10 লাখ মুছলমানে একেলগে কৰিব দোৱা। প্ৰকৃত মুছলমান হৈ থাকিলে আজিৰ এই দোৱা আপুনি যদি শৰীক হ'ব নোৱাৰে তথাপিও এটা শ্বেয়াৰ কৰি আগুৱাই দিব, কিয়নো আপুনিও এই দোৱাৰ অলপ হ'লেও অংশীদাৰ হ'ব পাৰিব। ৰাতিপুৱাৰ আন এটা খবৰ, 10ম শ্ৰেণী উত্তীৰ্ণ মহিলাৰ বাবে আহি পৰিল ভাল খবৰ। ৰাজ্যত মুকলি হৈছে অংগনবাদী কৰ্মী সহকাৰী পদ। 28 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আবেদন। কেনেকৈ কৰিব আপুনি আবেদন? আৰু আপোনাৰ ঘৰত যদি থাকে এনেধৰণৰ মহিলা মেট্ৰিক পাছ, তেনেহলে এই চাকৰিটো আপোনাৰ বাবে একেবাৰে সহজ। সবিশেষ জনাইছো, ভিডিঅ'টো শেষলৈ চাওক। ৰাজ্যত মুকলি হৈছে অংগনবাদী কৰ্মী সহকাৰী পদ। 39টা পদ পূৰণৰ বাবে চৰকাৰে মুকলি কৰিছে বিজ্ঞাপন। আপোনাৰ ঘৰত যদি মেট্ৰিক পাছ মহিলা থাকে তেনেহলে এই খবৰটো আপোনাৰ বাবে অতিকৈ জৰুৰী। 28 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আবেদন। চাকৰি লাভৰ বাবে ক'ত কেনেকৈ কৰিব আবেদন, ভিডিঅ'টো শেষলৈ চাওক। চাকৰি প্ৰাৰ্থীক লাগিব কি কি যোগ্যতা সেইটো এই ভিডিঅ'টোত আপোনাক সম্পূৰ্ণ জনাম। অংগনবাদী কৰ্মী সহকাৰীৰ বাবে মুকলি কৰা হল পদ। 28 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আবেদন।